এইটো 9 তাৰিখে আমাৰ পলিংটো হ'ব। আমাৰ 4টা LAC আছে আৰু সেইটোৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যন কমপ্লিটলি আমি ৰেডি হৈছোঁহি। আমাৰ টোটেল 22 কোম্পানী চেণ্ট্ৰেল ফ'ৰ্চেছ আমাৰ তাত ইতিমধ্যে আহি পাইছে। ইমান যোৱা মানে এসপ্তাহ 10 দিন ধৰি আমাৰ এৰিয়া ডমিনেশ্যন আৰু গোটেই এৰিয়াটো ফেমিলিয়াৰাইজেশ্যন চলি আছে আৰু আমাৰ তেনেকৈ গোটেই এটা ছিকিউৰিটি ডিপ্লয়মেণ্ট প্লেন এটাও আমি ৰেডি কৰিছোঁ আৰু গোটেই ডিষ্ট্ৰিক্টখনত মানে টোটেল 865 পলিং ষ্টেচন আছে। 865 পলিং ষ্টেচনটো আমি 16টা চিভিল জ'ন আছে, তাৰ ভিতৰতে 103টা ছেক্টৰ আছে। তেনেকৈ প্ৰতিটো ছেক্টৰ প্ৰতিটো জ'নতে আমি বিভিন্ন স্তৰত চেণ্ট্ৰেল পুলিচ ফ'ৰ্চেছ এভেইলেবল থাকিব আৰু সেইমতে আমি গোটেই মানে এৰেঞ্জমেণ্টটো এনেকৈ কৰিছোঁ যাতে আমি পিচফুলি পাৰ কৰিব পাৰোঁ। আৰু লগতে এটা আমি মানে সকলো মিডিয়া বন্ধুৰ থ্ৰুৱেদি আমি এটা আমাৰ হেল্পলাইন নাম্বাৰ এটাও আমি শ্বেয়াৰ কৰি দিম, যাতে ক'ৰবাত যদি কিবা ধৰণৰ ইলেকশ্যন ৰিলেটেড আপোনালোকৰ কমপ্লেইন আছে সেইটো যাতে আমাক ইমিডিয়েটলি জনাব পাৰে, কাৰণ আমাৰ ৰাউণ্ড দ্য ক্লক ইলেকশ্যন কণ্ট্ৰল ৰুম এটা মানে চলি আছে। যদি কিবা আপোনালোকে পুলিচ ৰিলেটেড স্পেচিফিকেলি ল' এণ্ড অৰ্ডাৰ ৰিলেটেড যদি কিবা বস্তু আপোনালোকে আমাক জনাব বিচাৰে, আমাক মানে জনাব আৰু ইমিডিয়েটলি আমি ৰেছপণ্ড কৰিম। আৰু মই মানে সকলোকে আহ্বানো জনাইছোঁ যে বিশেষকৈ যোনখিনি পলিটিকেল পাৰ্টিজ আছে বা যোনে কেম্পেইনিং কৰি আছে, যোন ইনভলভ হৈ আছে, সকলোৱে যাতে শান্তিপূৰ্ণভাৱে গোটেই কেম্পেইনিং পিৰিয়ড মানে কেম্পেইনিং কৰক বা আৰু বেছি সময় নাইও, প্ৰায় 24 ঘণ্টা বাকী আছে আৰু কেম্পেইনিং পিৰিয়ডটোৰ কাৰণে শান্তিপূৰ্ণভাৱে কৰক আৰু ইলেকশ্যনটোৰ সময়ত যাতে কোনেও মানে বেআইনী কামত যাতে কোনেও হাত নিদিয়ে, কাৰণ আমাৰ আপোনালোকে দেখিছে ইমানখিনি ফ'ৰ্চেছো আছে, প্লাছ আমাৰ লগতে যোনটো আমাৰ আইনী ব্যৱস্থা আমি খুব ষ্ট্ৰিক্টলি একশ্যন ল'ম। কোনোবাই যদি মানে মডেল ক'ডৰ ভায়লেশ্যন কৰে বা আনডিউ মানে আনক ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰে, ভায়লেঞ্চৰ থ্ৰুৱেদি যদি কাৰোবাক ইনফ্লুৱেঞ্চ কৰিবলৈ ইলেকশ্যন প্ৰচেছটোত বাধা দিবলৈ যদি চেষ্টা কৰে, আমি খুব ষ্ট্ৰিক্ট একশ্যন ল'ম। আৰু ইতিমধ্যেই আমি অলৰেডি 2টা কেছ অলৰেডি ৰেজিষ্টাৰ কৰিছোঁৱেই ওদালগুৰি ডিষ্ট্ৰিক্টত, আৰু দৰকাৰ পৰিলে আৰু ৰেজিষ্টাৰ কৰা যাব। আৰু সকলোকে আহ্বান যাতে আমাক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যনক সহযোগ কৰে, আমি খুব ভালকৈ যাতে ইলেকশ্যনটো আমি পাৰ কৰিব পাৰোঁ। আৰু আজি আমাৰ যোনটো ফ্লেগ মাৰ্চো আমি কৰিলোঁ, আমাৰ জিলা আয়ুক্ত মহোদয় আৰু আমি আৰু গোটেই চেণ্ট্ৰেল ফ'ৰ্চেছখিনি মিলি পেলাই আমাৰ উদ্দেশ্যটো এইটোৱেই যে মানুহে সকলোৱে গম পাওক যে ইমানখিনি ফ'ৰ্চেছ আছে আৰু আপোনালোকৰ সুৰক্ষাৰ কাৰণে আমি আছোঁ। আপোনালোকে মানে যোন এলিজিবল ভোটাৰ সকলোখিনি ওলাই আহক। আমি বিচাৰোঁ যে ওদালগুৰি ডিষ্ট্ৰিক্টত মানে এবভ 90% ভোটিং হয়, যিমান পৰা যায় সিমান আপোনালোকে ওলাই আহক, ভোট দিয়ক, আৰু তেতিয়াহে আমাৰ গোটেই গণতন্ত্ৰটো আৰু শক্তিশালী হ'ব। সেইটোৱে আমাৰ আশা। স্পৰ্শকাতৰ ইয়াত ভোটগ্ৰহণ কেন্দ্ৰ আছে নেকি? স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ কিছুমান আমি ৰাখিছোঁ, যেনে যোনবিলাক ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ ওচৰত আছে, য'ত মানে অকণমান জেগাটো দূৰ হয় বা কেতিয়াবা নেটৱৰ্ক নাপায়, তেনেকৈ কিছুমান ৰখা হৈছে। কিন্তু তাৰ বাহিৰে মানে আৰু কিছুমান এনেই ল' এণ্ড অৰ্ডাৰ ৰিলেটেড কিছুমান আগে পিছে হোৱা ঘটনা তেনেকুৱা য'ত আছে, তেনেকুৱা কিছুমান ক্ৰিটিকেল পলিং ষ্টেচন আছে, সেইবিলাকতে আমি চেণ্ট্ৰেল ফ'ৰ্চেছখিনি দিছোঁ আৰু সেইমতে আমি প্ৰিপেয়াৰ হৈছোঁ। ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ যেনেকুৱা আপুনি জানে কি এছেম্বলি ইলেকশ্যন লগত আমাৰ এইটো ৰুট মাৰ্চটো হৈছে। মোৰ লগত মোৰ SSP সাহেব বি আছে, তেওঁ বি অলপ আপোনাৰ ল' এণ্ড অৰ্ডাৰ পাৰ্চপেক্টিভটো জনাব। তো বেচিকেলি আমাৰ যেনেকুৱা আপুনি গম পায় কি 9 তাৰিখ আমাৰ এছেম্বলি ইলেকশ্যন ভোটিং ডেটটো আছে, আৰু তাৰ কাৰণে সকলো আমাৰ কেম্পেইনিং ফেজটো এতিয়া মোটামুটি লাষ্ট ফেজত আছে। তো কালি 5টাৰ পৰা আমাৰ কেম্পেইনিংটো সকলোটো শেষ হৈ যাব। তাৰপিছত আমাৰ 42-8 আৰু যিখিনি লাষ্টৰ ফেজটো থাকে, তো বেচিকেলি আমাৰ ক্ৰিটিকেল ফেজটো থাকে, য'ত আমাৰ বেচিক কেনভেচিং কেম্পেইনিংবিলাক এইটো বন্ধ হৈ যায় আৰু আমাৰ ভোটিং যিখিনি ফ্ৰী ফেয়াৰ এণ্ড ট্ৰান্সপেৰেণ্ট হ'ব লাগে, এইটো আমাৰ যিখিনি আমাৰ মটিভ আছে এইটো আমি এচিভ কৰিবৰ কাৰণে আজি এইটো ৰুট মাৰ্চ বি কৰিছোঁ। আৰু সকলো চিটিজেনছ আমাৰ ওদালগুৰি আৰু ভোটাৰ্ছবিলাকসকল আমি ৰিকুৱেষ্ট কৰিছোঁ ভালকৈ এইটো পাৰ্টিচিপেট কৰোঁ। আমাৰ পলিং পাৰ্চেণ্টেজ ৰিলেটেড আৰু ভোটিং ৰিলেটেড ডেটাটো দিব লাগিব, আৰু সকলো আমাৰ যিখিনি প্ৰচেছ আছে ইলেকশ্যন আমাৰ ফুল প্ৰিপেৰেশ্যন আছে। আৰু তাৰপিছত আমি নেক্সট আমাৰ ভোটিং ফেজৰ কাৰণে আমি সকলো ৰেডি আছোঁ ওদালগুৰি ডিষ্ট্ৰিক্ট ফালৰ পৰা, আৰু এইটো আমি আজি সকলোকে জনাব বিচাৰিছোঁ। এতিয়া আমাৰ SSP ছাৰ ফালৰ পৰা আমি আপুনি কমেণ্টছটো দিব। ছাৰ যোৱা ৰাতি 3টা বিক্ষিপ্ত ঘটনা হৈছে, আপুনি কি ক'ব ইয়াৰ বিষয়ে? এটা দুটা এনেকুৱা আমাৰ নিউজ আহি আছে, তো আমি ভেৰিফাই কৰি আছোঁ। যেনেকুৱা আপুনি বিচাৰে কি আমি মডেল কোড অফ কণ্ডাক্ট যিখিনি গাইডলাইন্সটো আছে, সকলো পলিটিকেল পাৰ্টিজ আমি ইনচিয়'ৰ বি কৰিছোঁ। কণ্টেষ্টিং কেণ্ডিডেটবিলাক মাজে মিটিং পাতি আছোঁ কি তেওঁ এটা ৰেছপনচিবল মডেল কোড অফ কণ্ডাক্ট ফ'ল' কৰি পেলাই এটা ৰেছপনচিবল কেম্পেইনিংটো কৰিব লাগে। আৰু এটা দুটা যদি এনেকুৱা কমপ্লেইন আহিছে আমি ভেৰিফাই কৰিব বিচাৰোঁ, যিখিনি আমাৰ ষ্ট্ৰিক্ট একশ্যন আমাৰ ফালৰ পৰা হ'ব এইটো হ'ব। ঠিক আছে, শান্তিটো বজাই ৰাখিবলৈ আপুনি কি আহ্বান কৰিব? আমাৰ ফালৰ পৰা মই সকলো কণ্টেষ্টিং কেণ্ডিডেটছ তেওঁলোকক বি এইটো ৰিকুৱেষ্ট বি কৰিছোঁ, আৰু আমাৰ সকলো ফালৰ পৰা QRT টিম বি আছে, CAPF বিলাক ডিপ্লয়মেণ্ট বি আছে।
আমাৰ ছিকিউৰিটি ডিপ্লয়মেণ্ট প্লেন বি সকল ফ'ল' হৈ আছে যেনেকৈ আপুনি জানে যিমান পলিং ষ্টেচনবিলাক আছে তাতে ৱেবকাষ্টিং বি হৈ আছে আৰু তাৰপিছত আমাৰ ফ'ৰ্চ ডিপ্লয়মেণ্ট বি তাতে এডিশ্যনেল আছে তো এইটো অকল আমাৰ ফালৰ পৰা সকলো প্ৰিপেৰেশ্যন আছে তো কোনোবা এইটো পিচফুল আমাৰ যিখিনি গ'ল আছে পিচফুল ইলেকশ্যনটো এইটো আমি এচিভ কৰিব পাৰোঁ